ভিডিঅ'লৈ এটা স্বাগতম জনাইছোঁ। নিউ ইয়েৰ আহি আছে, সেইবাবে আজি লগৰ সমনীয়াৰ মাজত গাহৰি পোৰাৰ সৈতে খানা এটা খাম বুলি ভাবিছোঁ। আমাৰ মাজত আছে বিভূতি ৰঞ্জন কছাৰী আৰু লগত এয়া বিদ্যুৎ বিকাশ শইকীয়া আৰু মই আজি এতিয়ালৈকে যা যোগাৰ কৰি আছোঁ। ডিচিশ্যনটো লোৱা নাই, ক'ত খাম এতিয়ালৈকে ভাবি পোৱা নাই। এয়া বৰ্তমান অলপ আন্ধাৰ জেগাডোখৰ, কিন্তু আমি প্লেচ এটা নিৰ্ধাৰিত কৰিব লাগিব। বৰ্তমান আমি এয়া খৰি যোগাৰ কৰি আছোঁ, খৰি চাইছোঁ ক'ত কেনেকৈ পাওঁ। মানে পাৰ্টিটো মানে অকস্মাত হৈ গ'ল, ভবা নাছিলে যে আজি এনেকৈ গাহৰি পুৰি পাৰ্টি এটা কৰিম। এয়া বৰ্তমান খৰি গোটাই আছোঁ। বৰ্তমান মাংসত নিমখ, তেল, মছলা যি দিব লাগে চব দিয়া হৈছে আৰু দি আছে, হালধি দিছে আৰু বৰ্তমান ডিছকাছ হৈছে কি কি দিব লাগে খাবলৈ, কিমান টেষ্ট হয়। এয়া মিঠাতেল দিয়া হ'ল। এতিয়া বিটে মিলাব, মিলোৱা হৈছে বিদ্যুৎ বিকাশ। এয়া হেৰি ওলাই আছে দেই, অলপ নিমখ দিব লাগিছিলে, নিমখ দিয়া হ'ল। গাহৰি পুৰি খাবলৈ আমি কি বুলি কয় নাম নাজানো। বৰ্তমান পুৰি খাবলৈ কি বুলি কোৱা হয়? হলি বুলিয়ে কয় আৰু কিবা নাম নাজানো বাৰু। ইয়াৰ কৈ আমাৰ বিদ্যুৎ বিকাশে হলিতা কাটি আছে, হলিতা নে কি আৰু যদি জানে ক'ব আৰু কথাটো। খৰিকামাৰি কয়, হয় হয় নাজানো বাৰু। এতিয়া দেখিবলৈ পাইছে বিদ্যুৎ বিকাশে বনাই আছে। বৰ্তমান আমি গাহৰি পুৰিবৰ কাৰণে ইয়াৰ যি ব্যৱস্থা কৰি আছোঁ, বিভূতিয়ে যি জ্বলাই আছে। বিদ্যুতে গাহৰি পুৰিবৰ কাৰণে বৰ্তমান আমাৰ যিকেইটা শলিতা আছে নহয়, শলিতাকেইটাত গাহৰিকেইটা খুচি পিন্ধি মানে শলিতাকেইটাত লগাই আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, কিন্তু এয়া চাওক বৰ্তমান লগাই আছে। এই আমাৰ লগোৱা হৈ গ'ল। এতিয়া বৰ্তমান আমি গাহৰিটো পুৰিবৰ কাৰণে জুইৰ ওপৰত আমি শলিতাইদি তাপ দিছোঁ আৰু অলপ পিছত আমাৰ গাহৰি হৈ যাব খাবৰ কাৰণে। এয়া বৰ্তমান আপোনালোকে দেখিবলৈ পাই আছে।
গাহৰি মাংস অলৰেডি হৈ গ'ল। এতিয়া আমি মাংসটো টেষ্ট কৰিম আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বৰ্তমান মই এতিয়া মাংস এপিচ টেষ্ট কৰিম। মজা। বাই বাই। ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। জয় অসম।